অসামাজিকাৰী লোকসকলে সেই ছোৱালীজনীক আকৌ সেই অসামাজিক কাৰ্যকলাপ আৰু যৌন কাৰ্যত লিপ্ত কৰাই আছে। তোমাৰ নাম কি? কি হৈছিলে? কৰি প্ৰজনন স্বাস্থ্য সেৱা আৰু HIV আৰু এইডছ সম্পৰ্কে তথ্য জানিবলৈ আপোনাৰ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। মৰিগাঁও জিলাৰ মৰাবাৰীত এইডছ ৰোগীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে। এইডছ ৰোগত আক্ৰান্ত এগৰাকী 16 বছৰীয়া কিশোৰীয়ে যৌন বৃত্তি চলাই বহুজনৰ দেহলৈ এইডছ ৰোগৰ বীজাণু বিয়পাই আহিছে। যৌন বৃত্তি চলোৱা কিশোৰীগৰাকীৰ দুবাৰকৈ মোৰাবাৰী আৰক্ষীৰ সহযোগত শিশু কল্যাণ সমিতিয়ে গুৱাহাটীৰ কস্তুৰী চিলড্ৰেন কেয়াৰ হোমত ৰাখি থৈ আহিছিল, কিন্তু দুয়োবাৰে পলায়ন কৰি গুচি আহে। কিশোৰীগৰাকীয়ে এইডছৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত হোৱাৰ পিছতো এৰি দিয়া নাই দেহ ব্যৱসায়। পূৰ্বৰ দৰে চলাই আহিছে যৌন বৃত্তি। একাংশ যুৱকে কিশোৰীগৰাকীৰ সৈতে যৌন কাৰ্যত লিপ্ত হৈ অৱশেষত নিজৰ দেহতো বিয়পাইছে এই ভয়াৱহ এইডছ ৰোগৰ বীজাণু। দুদিন পূৰ্বে সগুনবাহী গাঁৱৰ এজন যুৱক কিশোৰীগৰাকীৰ সৈতে যৌন কৰ্মত লিপ্ত থকাৰ সময়তে স্থানীয় কেইজনমান লোকে হাতে লোটে ধৰা পেলোৱাত এই সমগ্ৰ বিষয়টো পোহৰলৈ আহে। ড্ৰাগছ লোৱাৰ বাবে প্ৰয়োজনীয় টকা যোগাৰ কৰিবলৈ কিশোৰীগৰাকীয়ে মাত্ৰ কেইটামান টকাৰ বাবে এইদৰে যৌন বৃত্তি চলাই মৈৰাবাৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত বিভিন্নজনৰ দেহত বিয়পাই দিছে এই ৰোগৰ বীজাণু। ইয়াকে লৈ চিন্তিত হৈ পৰিছে মৈৰাবাৰী অঞ্চলৰ বিভিন্ন মহল। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহিলা সমাজেও। অৱশ্যে মৈৰাবাৰী থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে স্থানীয় কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ উপৰিও শিশু কল্যাণ সমিতিৰ সৈতে যৌথ প্ৰচেষ্টাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে। উল্লেখ্য যে কেৱল এই কিশোৰীগৰাকীয়ে নহয়, মৈৰাবাৰীত আন বহু যুৱক যুৱতী বা বহু সংখ্যক যুৱতী মহিলায়ো যৌন বৃত্তি চলাই সামাজিক পৰিৱেশ বিনষ্ট কৰি আছে আৰু এই ক্ষেত্ৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে। অসামাজিক কাৰ্যকলাপ খুব বৃদ্ধি পাইছে মৈৰাবাৰী। সদ্যহতে আমাৰ মৈৰাবাৰী ৰেল ষ্টেচনত যি অসামাজিক কাৰ্যকলাপ চলাই থাকোঁতে এগৰাকী কিশোৰ আৰু কিশোৰী আমাৰ মৈৰাবাৰী অঞ্চলৰ ৰাইজে দিয়া হৈছিলে CWCৰ জৰিয়তে গুৱাহাটী এখন আশ্ৰমত দিয়া হৈছিলে। কিন্তু এই শিশুদুটি আগত এবাৰ পলাই আহিছে, এইবাৰো আকৌ সেই শিশুদুটি আকৌ পলাই আহিছে। পলাই অহাৰ পিছত সেই কিশোৰীগৰাকীয়ে আগতে যিবিলাক যৌন কাৰ্যত কিছুমান কি বুলি ক'ম, দুষ্কৃতিকাৰী বুলি ক'ম, সেই দুষ্কৃতিকাৰী লোকসকলে সেই ছোৱালীজনীক আকৌ সেই অসামাজিক কাৰ্যকলাপ আৰু যৌন কাৰ্যত লিপ্ত কৰাই আছে। সেইকাৰণে বৰ চিন্তাৰ কথা। আৰু লগতে মই ধিক্কাৰ দিছোঁ, মৈৰাবাৰীৰ মাজমজিয়া বজাৰত এগৰাকী মহিলাই কিছুমান কিশোৰী আৰু মহিলাক দি পেলাই এই যিটো আমাৰ মোৰ লাজ লাগে ক'বলৈ, যিবিলাক যৌন কাৰ্য চলাই আছে বা অসামাজিক কাৰ্যকলাপ যিবোৰ আমাৰ পৰিৱেশ বিনষ্ট কৰি আছে, আগতো আমি আহ্বান জনাইছোঁ, এতিয়া মই আকৌ এবাৰ আহ্বান জনাইছোঁ, সেইবোৰ বন্ধ হ'ব লাগে আৰু উপযুক্ত ব্যৱস্থা ল'ব লাগে। HIV এটা ভাইৰাছ যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰভাৱিত কৰে আৰু এইডছ হৈছে HIVয়ে সৃষ্টি কৰা দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালীৰ স্থিতি। কেৱল 4 প্ৰকাৰে HIV সংক্ৰমণ হ'ব পাৰে, য'ত আছে অসুৰক্ষিত শাৰীৰিক সম্পৰ্ক, বেজি শ্বেয়াৰ অথবা পুনৰ ব্যৱহাৰ কৰা, HIV সংক্ৰমিত তেজ অথবা আন শাৰীৰিক বস্তুৰ সঞ্চৰণ আৰু সংক্ৰমিত মাকৰ পৰা জন্ম লাভ কৰিবলগীয়া সন্তানলৈ HIV সংক্ৰমণ। মাক দেউতাকৰ পৰা সন্তানলৈ HIV সংক্ৰমণ হোৱাটো ৰোধ কৰাত সহায় কৰিবলৈ ঔষধ পোৱা যায়। আমি HIV পজিটিভ হয় নে নহয় কেনেকৈ জানিম? HIVৰ স্থিতিৰ বিষয়ে জনাৰ একমাত্ৰ উপায় হৈছে HIVৰ টেষ্ট, যিটো সকলো চৰকাৰী চিকিৎসালয়ত বিনামূল্যে উপলব্ধ। ঠিক আছে, ইয়াৰ কিবা চিকিৎসা আছে? HIV নিৰাময়যোগ্য নহয়, কিন্তু HIVৰ বাবে চিকিৎসা আছে। ইয়াক কোৱা হয় এন্টি ৰেট্ৰভাইৰেল থেৰাপি অথবা ART। ই সকলো চৰকাৰী চিকিৎসালয়ত বিনামূল্যে উপলব্ধ। সঠিক চিকিৎসা আৰু যত্নৰ জৰিয়তে HIV পজিটিভ লোকসকলেও সুস্থ তথা উৎপাদনশীল জীৱন নিৰ্বাহ কৰিব পাৰে। অধিক তথ্যৰ বাবে আপুনি 1097 ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ প্ৰতিষ্ঠানৰ HIV হেল্পলাইনত কল কৰিব পাৰে। আমি HIV এইডছৰ সৈতে জীয়াই থকা লোকসকলৰ প্ৰতি সন্মান আৰু সহানুভূতিৰে আচৰণ কৰা উচিত আৰু তেওঁলোকক আমাৰ যত্ন আৰু সহায় প্ৰদান কৰা উচিত। আপুনি জনোৱা তথ্যৰ বাবে ধন্যবাদ ডাক্তৰ। কৰি প্ৰজনন স্বাস্থ্য সেৱা আৰু HIV আৰু এইডছ সম্পৰ্কে তথ্য জানিবলৈ আপোনাৰ নিকটৱৰ্তী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰলৈ যাওক।